দাদা বাইদেউসকল, অংগনবাড়ী আশা আৰু ৰন্ধনকৰ্মীসকলৰ বাবে এক সুখবৰ প্ৰকাশ পাইছে। হয় বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। বৰ্তমান সমগ্ৰ অসমৰ ৬২,১৫৩টা কেন্দ্ৰত ১,২১,০০০ৰো অধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই সেৱা আগবঢ়াইছে। শ্ৰমিকসকলে ৬,৫০০ টকা লাভ কৰাৰ বিপৰীতে সহায়কসকলে ৩,২৫০ টকা উপাৰ্জন কৰে। আনহাতে ৰন্ধনকৰ্মীসকলে তেওঁলোকৰ দৰমহা ৯,০০০ টকাকৈ অধিক দৰমহা বৃদ্ধি কৰিব লাগে বুলি দাবী জনাইছে আৰু এই দাবীসমূহ তেওঁলোকে মানি লৈ ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে ৩জনীয়া কমিটি গঠন কৰি দিছে আৰু এই কমিটিয়ে চালি-জাৰি চাব, যাৰ ফলত আশা, অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকলৰ দৰমহা কিমানকৈ বৃদ্ধি কৰিব। সেয়া মাননীয় অজন্তা নেওগ বাইদেৱে তেখেতে এই কমিটিৰ লগত দিহা পৰামৰ্শত বহে আৰু বৰ্তমানত যি এডভান্টেজ আসাম 2.0 শেষ হ'ল আৰু ইয়াৰ পিছতেই ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন হ'ব বুলি মন্তব্য আগবঢ়াইছে আৰু এই বাজেট অধিৱেশনতেই মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেৱে আপোনাৰ যি কমিটি গঠন কৰি দিছিল, সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত অংগনবাড়ী আশা আৰু ৰন্ধনকৰ্মীসকলৰ দৰমহা ৫,০০০ টকাকৈ বেছি বৃদ্ধি কৰিব বুলি জনা গৈছে আৰু যাৰ ফলত আশা, অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকলে বহু পৰিমাণে উপকৃত হ'ব। তো বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে আশা, অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।